মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক কেচাৰ এডুকেশ্যনেল হাবলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ লগত আলোচনা কৰিম ওদালগুৰি জিলাৰ প্ৰি-বোৰ্ড এক্সামিনেশ্যন ছ'চিয়েল সায়েন্স বিষয়ৰ যি 45টা MCQ আছে সেই 45টা MCQ আলোচনা কৰিম। যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰা। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। প্ৰথম প্ৰশ্নটো হৈছে চোৱা, আমাৰ সোণাৰ বাংলা গীতটো কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ৰবীন্দ্ৰনাথ ঠাকুৰ। 2 নম্বৰ প্ৰশ্ন, বংগবাসীয়ে জাতীয় শোক দিৱস পালন কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 16 অক্টোবৰ 1905। 3 নম্বৰ প্ৰশ্ন, তলৰ কোনটো স্বদেশী আন্দোলনৰ কাৰ্যসূচীৰ অংশ নহয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি সত্যাগ্ৰহ। 4 নম্বৰ প্ৰশ্ন, সুপ্ৰভাত আছিল। সুপ্ৰভাতটো কি আছিল? সুপ্ৰভাত আছিল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি এখন মহিলা আলোচনী। 5 নম্বৰ কুৱেশ্যন, ভাৰত ত্যাগ প্ৰস্তাৱ কেতিয়া গ্ৰহণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1942। 6 নম্বৰ কুৱেশ্যন, গান্ধী আৰউইন চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 15 মাৰ্চ 1946। ক্ষমা কৰিবা, ইয়াতে মাজতে কেইটামান কুৱেশ্যন নাই, তো যিকেইটা আছে সেইকেইটাই চাওঁ আমি। চ' 10 নম্বৰ কুৱেশ্যনটো চোৱা, পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ সময়ত দৰং জিলাৰ উপায়ুক্ত কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি জে.ডি. এণ্ডাৰছন। 11 নম্বৰ কুৱেশ্যন, ৰঙিয়াৰ কৃষক বিদ্ৰোহ হৈছিল 11 নম্বৰ কুৱেশ্যনত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 24 ডিচেম্বৰ 1893। 12 নম্বৰ কুৱেশ্যন, ব্ৰিটিছৰ বিৰুদ্ধে সংঘটিত হোৱা প্ৰথমটো কৃষক বিদ্ৰোহ আছিল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ফুলগুৰি ধাৱা। 13 নম্বৰ কুৱেশ্যন, অসম ছাত্ৰ সন্মিলনৰ মুখপাত্ৰৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মিলন। 14 নম্বৰ কুৱেশ্যন, সদৌ অসম ৰায়ত সভাৰ প্ৰথম অধিৱেশন হৈছিল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি যোৰহাটত। 15 নম্বৰ কুৱেশ্যন, জোনাকী কাকতৰ প্ৰথম সম্পাদক আছিল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা। 16 নম্বৰ কুৱেশ্যন, শংকৰদেৱৰ দ্বাৰা ৰচিত প্ৰথমখন নাটক হৈছে। ইয়াৰ শুদ্ধ উত্তৰ ইয়াৰ এটাও নহয়। প্ৰথমখন নাটক শংকৰদেৱৰ দ্বাৰা লিখা এইটো কৰতল কমল আছিল, এইটো অপশ্যন নাই ইয়াতে। 17 নম্বৰ কুৱেশ্যন, ভাৰত নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 6000টা। 18 নম্বৰ কুৱেশ্যন, লোকসংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসম কোন চিত্ৰশিল্পীক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি প্ৰতিমা পাণ্ডে বৰুৱা। 19 নম্বৰ কুৱেশ্যন, ভাৰতৰ সম্ভেদ নামৰ গ্ৰন্থখনৰ লিখক হ'ল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ জৱাহৰলাল নেহৰু। 20 নম্বৰ কুৱেশ্যন, এছিয়া আৰু আফ্ৰিকা কোনখন সাগৰে পৃথক কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি লোহিত সাগৰ। 21 নম্বৰ কুৱেশ্যন, অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ জৰ্জ চিজহম। 22 নম্বৰ কুৱেশ্যন, তলৰ কোনটো মানৱসৃষ্ট সম্পদ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি জলসিঞ্চনৰ নলা। 23 নম্বৰ কুৱেশ্যন, অৰ্থনীতিৰ সূত্ৰ অনুসৰি যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰক বোলা হয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি সম্পত্তি। 24 নম্বৰ কুৱেশ্যন, বায়ুমণ্ডল দূষিত হোৱাৰ অন্যতম ভয়াৱহ পৰিণতি হৈছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি নম্বৰ এচিড বৰষুণ। 25 নম্বৰ কুৱেশ্যন, এচিড বৰষুণ সাধাৰণতে সৃষ্টি হয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ঔদ্যোগিক অঞ্চল। 26 নম্বৰ কুৱেশ্যন, তলৰ কোনবিধ বিলুপ্তপ্ৰায় প্ৰাণী? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নলগাহৰি। 27 নম্বৰ কুৱেশ্যন, পৃথিৱীৰ স্থলভাগৰ প্ৰায় কিমান শতাংশ ভূমি মৰুকৰণৰ কবলত পৰিছে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ 35%। 28 নম্বৰ কুৱেশ্যন, পৃথিৱীৰ মুঠ মাটিকালি কিমান? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ 510 নিযুত বৰ্গ কিলোমিটাৰ।
29 নম্বৰ কুৱেশ্যন পৃথিৱীৰ বৃহত্তম মহাসাগৰ কোনখন ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি প্ৰশান্ত মহাসাগৰ 30 নম্বৰ কুৱেশ্যন আটলান্টিক মহাসাগৰৰ আকৃতি ইংৰাজী আখৰ দৰে কেনেকুৱা ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ এছৰ দৰে 31 নম্বৰ কুৱেশ্যন পৃথিৱীত কিমানখন দেশ আছে ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি 197 32 নম্বৰ কুৱেশ্যন ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰ হ'ল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ডিগবৈ 33 নম্বৰ কুৱেশ্যন অসমলৈ আগমন ঘটা প্ৰথম জনস্ৰোত আছিল ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি অষ্ট্ৰিকসকল 34 নম্বৰ কুৱেশ্যন অসমৰ সৰ্ববৃহৎ কৃষিভিত্তিক উদ্যোগটো হ'ল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি চাহ 35 নম্বৰ কুৱেশ্যন অসমৰ কোনবিধ সূতা সোণালী সূতা নামেৰে জনা যায় ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি মুগা সূতা 36 নম্বৰ কুৱেশ্যন জনসংখ্যাৰ ভিত্তিত অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠীটো হ'ল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মিচিংসকল 37 নম্বৰ কুৱেশ্যন অসমৰ আটাইতকৈ ঘন জনবসতিৰ জিলাখন হৈছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কামৰূপ মহানগৰ 38 নম্বৰ কুৱেশ্যন ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব 24 অক্টোবৰ অপশ্যন এ 39 নম্বৰ কুৱেশ্যন সান ফ্ৰান্সিস্কো সন্মিলনত কিমানখন ৰাষ্ট্ৰসংঘৰ চন্দত স্বাক্ষৰ প্ৰদান কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 51খন ৰাষ্ট্ৰই 40 নম্বৰ কুৱেশ্যন কেবিনেট মিছন ভাৰতলৈ আহিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মাৰ্চ 1946 41 নম্বৰ কুৱেশ্যন ভাৰতৰ কোনটো সংবিধানৰ আত্মা বুলি কোৱা হৈছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি প্ৰিএম্বল বা প্ৰস্তাৱনা 42 নম্বৰ কুৱেশ্যন কোন চনত ভাৰতীয় ৰিজাৰ্ভ বেংক প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি 1935 43 নম্বৰ কুৱেশ্যন তলৰ মুদ্ৰাবোৰৰ ভিতৰত কোনটো অবিহিত মুদ্ৰা ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি চেক মুদ্ৰা 44 নম্বৰ কুৱেশ্যন নীতি আয়োগৰ অধ্যক্ষ হ'ল তো নীতি আয়োগৰ অধ্যক্ষ কোন থাকে প্ৰধানমন্ত্ৰী থাকে 45 নম্বৰ কুৱেশ্যন আৰু আজিৰ কাৰণে একেবাৰে শেষৰ প্ৰশ্ন যদি তোমালোকৰ PDF লাগে তেতিয়াহ'লে PDF খুজিবা মই তোমালোকক প্ৰভাইড কৰিম ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হোৱা বছৰটো হ'ল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নম্বৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল তোমালোকৰ 45টা MCQ বাকি যিখিনি ডেছক্ৰিপশ্যন টাইপ কুৱেশ্যন আছে তোমালোকে চাই লোৱা তোমালোকৰ যদি PDF ফাইল লাগে তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰি জনাবা মই তোমালোকক PDF ফাইলবোৰ প্ৰভাইড কৰিম আশা কৰিছোঁ এনেকুৱা প্ৰশ্ন তোমালোকক বহুত ধৰণে হেল্প কৰিব আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা জিলাৰ কুৱেশ্যন পেপাৰ লৈ ধন্যবাদ